Hello everyone, welcome to back Boro Swali. মোৰ অন্যতা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আহিছোঁ মই তামিলনাডু মেট্ৰ' প্লেছত আহিছোঁ আৰু কেনেকুৱানো তাৰ জাগাটো চাবলৈ যাওঁ আপোনালোককো দেখাই আছোঁ কেনেকুৱা আৰু ফাৰ্ষ্ট প্লেছটো চাওক গোটেই ইমানে চাওক প্লেছটো চাওক ইমানে আৰু ইমানে তলত আছে গোটেই মাছ ইমানে আছে মাছ আৰু চাওক গোটেইবোৰ বগা বগা দেখিছে বগা বগা আৰু এয়া ইমানে কোলা কোলা ইয়াৰ তলত বগা কোলা মানে কিছুমানে উপঙি যোৱাৰ নিচিনা হৈ আছে আৰু কিছুমানে তলত গৈ আছে ইয়া চাওক ডাঙৰ সৰু চব আছে মাছ ইমান ধুনীয়াকৈ অহা যোৱা কৰি আছে আৰু চাওক আগত পানী পৰি থকা জেগাৰ মানে গৈ আছোঁ আপোনালোকে চাই থাকক আৰু ইপানে ইটো পাৰত চাওক ইটো পাৰত এইটো পাৰত মাছ নাই মাছ নাই এইটো সাইডত আছে এইটো সাইডত আৰু ইপানে চাওঁ প্লেছটো চাওক ইপানে গা ধুৱাই মানে গা ধুব পাৰি নেকি গাঁৱৰ ধুৱাই আছে ইয়া ইপানে আৰু ইপানে পাহাৰটো চাওক মানে পাহাৰ চাওক আৰু মানুহ আৰু ইয়া প্ৰথম প্লেছটোত সোমাইছোঁ ইয়া প্ৰথম প্লেছটো গণেশ বাবা দেখা পাইছে চাওক মানে যাম এতিয়া আগত গণেশ বাবা ওচৰৰ পৰা আহোঁগৈ গণেশ বাবাটো চাওক ইমান ধুনীয়াকৈ মূৰ্তিটো বনাইছে বনাইছোঁ বহুত থাকে জানেই দেই গণেশ বাবা আৰু ইপানে যাওঁ এতিয়া আৰু ইয়া এটা গণেশ বাবা চাওক মানে গণেশ বাবাৰে মানে কিবা কৰি থৈছে মানে আকৌ এই ওপৰৰ পানে আহিছিলোঁ আমি এতিয়া আৰু ইপানে যাম এপেক আছে বহুত ডাঙৰ যিহেতু প্লেছটো বহুত ডাঙৰ হয় আৰু ইপানে যাওঁ এতিয়া গৈ আছোঁ চাৰিওফালে পাহাৰকেইটাৰ মাজত আৰু ছেকেণ্ড প্লেছটো দেখা পাইছোঁ এইয়া আধা ঘৰা আধা মানুহ দেখা পাইছোঁ আৰু লাঠিও লৈ আছে ইয়া ইপানে চাওক ইমান ধুনীয়াকৈ আৰু ইপানে যাওঁ আৰু কি আছে আৰু এই আগত গৈ আছোঁ এইটো আগত এটা মূৰ্তি আছে এইপানে যাওঁতে আৰু এইখিনিতে দেখা পালোঁ ঘোঁৰা ৰেলত বাৰু এনেকৈ শিং নাই কিন্তু ইয়াত শিং আছে আৰু ইপানে এইটো মূৰ্তিটো আহি পালোঁ এতিয়া আৰু এইটো মূৰ্তিটো কি নাজানো খালি তাৰ শিং কেইটা আছে 4টা শিং আছে নিশ্চয় এইটো গৰু হ'ব চাগে নাজানো আৰু কি আৰু মানে যাওঁ এতিয়া আমাৰ অৱশ্যে আগত স্কুল যোৱাৰ পদূলিত আছিলে ৰাস্তাত এনেকৈ গছ এটা আছিলে তাত আমি মানে এইটো দেখা পোৱাৰ লগে লগে আগৰ মানে স্কুলৰ কথা মনত পৰি গ'ল আহঁত গছ নহয় কিতাপৰ মাজত সোমাই থৈ দিবা কিতাপৰ মাজত সোমাই থ'লে পঢ়িব পাৰে আগতে আমি কিতাপৰ মাজত সোমাই থৈ দিব আছিলোঁ মানে কিতাপৰ বিশেষকৈ অংক কিতাপৰ মাজত সোমাই থৈ আছিলে পঢ়িব পাৰে পঢ়িব লাগিব পাৰে বোলে আৰু সেইটো হৰিণ চাওক ইমান ধুনীয়া লাগিছে হাবিৰ মাজত বন খাই আছে ইমান ধুনীয়া ন পহৰা পুখুৰী কি আছে সাপ আছে সাপ কৃষ্ণ সাপ আছে সাপ দুটা সাপ আছে কি সাপ অজগৰ সাপ ন অজগৰ সাপ মানে চাওক আৰু গোটেই মানুহ জুম পাতি একে চাই মানে গোটেই মানুহে জুম পাতি চাই আছে আমাৰ অসমৰ মানে লগ পাই গৈছোঁ আৰু এতিয়া ইয়া মাছৰ ৰুমটোত সোমাই গ'লোঁ চাওক ইপানে বিভিন্ন ধৰণৰ মাছ আছে আৰু বিভিন্ন ধৰণৰ কালাৰৰ মাছো আছে কি মাছ নামবোৰ নাজানো হ'লেও আপোনালোকে চাই থাকক ইয়াত মানে বহুত ধুনীয়া ধুনীয়া মাছবোৰ আৰু ইপানে আৰু আগত চাওঁ এতিয়া মাছটোকে চাওঁ আহকচোন পিছত আৰু দেখাই আছোঁ আপোনালোকক কি আৰু আমিও চাওঁ
moments later. Bane sa gute hapo quality सब quality লৈ যাবে hapo quality এটা লৈ যোৱা মানে দৌৰা খাম আৰু ভিতৰ এই ওলাই যাব নে এই চিন্তা ধৰিব এতিয়া যাম এই ডাইনেছৰ ওচৰলৈকে ওচৰটো যাই চাওচোন ৰেলতো নাই দেখাই পোৱা নাই যিহেতু এতিয়া আৰু সন্মুখৰ পৰা চাওগৈ চাওক আৰু আপোনালোকেও চাই থাকক আৰু ইপানে চাওক গোটেই চাৰিওফালে মেৰিগলৰ ফুলটোৱে মানে লগাই কৰি ধুনীয়াকৈ থৈ দিছে তাৰ মাজত আছে ডাইনেছৰটোৱে চাওক এতিয়ালে ডাইনেছৰডাল মজা লাগিছে ন নকবি আৰু ইয়াৰ ওপৰত উঠিলেও ইমান মজা লাগিব আৰু ইপানে লৈ আহা কেমেৰাটো এই তোৰ ওচৰৰ মূৰ্তিটোৰ ওচৰৰ পৰা আহোগৈ কাৰণে যাওগি ইয়াত যদি ইয়াত উল্টা ফুল্টা ইয়াত টেম্পিটি কৰিব তো এখন ডাইৰেক্ট খপিয়াই দিব মানে সেইকাৰণে কৰিছে নিজৰ অসমৰ কিবা মনত পৰিবই ফাইনেলি এতিয়া প্ৰথমত যিহেতু পানী পৰি থকা দেখাইছিলোঁ আপোনালোকক এতিয়া সন্মুখৰ পৰা চাবলৈ আহি আছোঁ এতিয়া আকৌ এটা প্লেচটোলৈ এতিয়া প্লেচটোত ওচৰৰ পৰা চাওচোন কেনেকুৱা লাগে চ' আহি পাই গ'লোঁ দে গাইছ ইপানে মানে প্ৰথমত যিহেতু দেখাইছিলোঁ ন ইয়াৰ ওচৰৰ পৰা চোৱা ইণ্টাৰেষ্টেড বেলেগ সেইকাৰণে চাওক আৰু ইয়াত তলত দেখিছে পানীবোৰ যে কেনেকুৱা বিয়পি আছে মানে পানীবোৰ আহি আছে আৰু ইয়াত গা ধুলে চাগে ক'ৰবাতহে উৰাই কৰি লৈ যাবগৈ নেকি ইয়াৰ পৰা গা ধুলে এইবাৰে চাওক গোটেই মানে পানী খোপা মাত শুনি খাই চাগে সকলোৱে মানে তাত তললৈকে মানে বন চন মানে বনখিনি মৰি যোৱা নাই নে ইমান ধূৰ পানী মানে যেনেকৈ পানী আহি আছে নমৰে চাগে সিহঁতে লংখন পাৰ হৈ এতিয়া বেলেগ প্লেচ এখন পাইছোঁহি এয়া চাওক ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই